আজি মই এটা খুবেই ইউনিক আচাৰৰ ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো শেষ কৰি চাব বুলি মই আশা ৰাখিলোঁ। একদম মজা চাওক ভিডিঅ'টো মোৰ লগত জলফাই আচাৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ মই খাবলৈ খুবেই টেষ্টি হৈছে আৰু একদম লগে লগে বনাই খাব পাৰিব গতিকে বলক। হেল্ল' এভৰিৱান, পাপৰি দ্য এক্সপেৰিমেণ্টেল কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে নিশ্চয় ভাল, মোৰো ভালেই। আজি মোৰ থাম্বনেইলখন দেখি আপোনালোকে চাগে গম পাইছে ন মই কিহৰ ৰেচিপি লৈ আহিছোঁ। পাবই, নিশ্চয় গম পাব। আজি মই এটা জলফাই আচাৰৰ ৰেচিপি লৈ আহিছোঁ, কাৰণ এতিয়াতো জলফাই বতৰ নহয় জানো, গতিকে জলফাই আচাৰ বনাই নাখালে কেনেকৈ হ'ব। আৰু আজি মই কিন্তু যিটো জলফাই আচাৰ বনাম সেই জলফাই আচাৰটো কিন্তু মই এদিনতে বনাই খাব পৰা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব মই কেনেকৈ বনাওঁ। গতিকে বলক আগবাঢ়ো মোৰ এদিনতে বনাই খাব পৰা জলফাই আচাৰৰ ৰেচিপিটো লৈ। নিশ্চয় ভাল পাব আপোনালোকে, মই 100% গেৰাণ্টি দিছোঁ। ভিডিঅ'টোৰ শেষত কেনেকুৱা পালে মোৰ আচাৰৰ ৰেচিপিটো কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰেচিপিটো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু যিসকল নতুন আহিছে মোৰ চেনেলত তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইমান ধুনীয়া জলফাই আচাৰৰ ৰেচিপি এটা পোৱাৰ পিছত যদি ছাবস্ক্ৰাইব নকৰে মোৰতো বেয়া লাগিব নহয় জানো। তলৰ বেল আইকনটো টিপি দিব আৰু কলটো লাহেকৈ ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন নতুন নটিফিকেশ্যনবিলাক আপোনালোকলৈ আহি যাব। এয়া মই জলফাই লৈছোঁ আধা কেজি। প্ৰথমে মই জলফাইখিনি ভালদৰে ধুই পেলাই ৰ'দত শুকুৱাই ল'লোঁ আৰু এয়া শুকাই গ'ল। এতিয়া 2-4ডাল ঠাৰি আছে, সেইকেইডাল মই এৰুৱাই লৈছোঁ। আৰু এতিয়া মই এয়া কেৰাহীত দিলোঁ পানী, তাতে এচামুচ দিলোঁ হালধি। হালধিটোৱে আমাৰ জলফাইত যদি কিবা ফাংগাছ বা কিবা বীজাণু থাকে সেইখিনি নোহোৱা কৰাৰ লগতে ৰংটো ধুনীয়া কৰিব, সেইবাবে মই হালধি এচামুচ মিহলাই দিছোঁ। আৰু যেতিয়ালৈকে জলফাইৰ ৰংটো সলনি নহয় তেতিয়ালৈকে মই এইখিনি সিজাম। এয়া চাওক জলফাইখিনি মোৰ একদম ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াৰ কালাৰটো সলনি হৈ গ'ল। এতিয়া মই এটা ফুটা খৰাহীত ঢালি দিলোঁ আৰু পানীখিনি নিগৰি যোৱাত মই এখন বাঁহৰ চালনীত আনি পেলাই এইখিনি মই ইয়াতে শুকান কাপোৰ এখনত এয়া ঢালি দিছোঁ। আৰু আজি ৰ'দটো খুবেই ভাল, সেইবাবে মোৰ বেছি সময় নালাগিব। আৰু তেতিয়ালৈকে মই মোৰ মছলাখিনি ঠিক কৰিব লাগিব। প্ৰথমে মই এখন গৰম টাৱাত শুকান জলকীয়াখিনি এয়া দি দিছোঁ। মই এমুঠি জোখৰ দিছোঁ। আৰু শুকান জলকীয়া মই আগতেই সেকি লওঁ গোটা মছলা দিয়াৰ আগতে, কিয়নো গোটা মছলাৰ লগত যদি শুকান জলকীয়া দিওঁ কি হয়, শুকান জলকীয়াখিনি ভালদৰে সেকা নাযায় আৰু মছলাখিনি পুৰি আহে। শুকান জলকীয়াখিনি ওপৰতে মানে ভাহি থকা যেন লাগে, সেইবাবে মই শুকান জলকীয়াখিনি আগতেই সেকি লওঁ। এতিয়া মই দিম গোটা মছলা। প্ৰথমতে মই এয়া আধা কাপ দিছোঁ বগা সৰিয়হ। এয়া দিলোঁ ডাঙৰ চামুচৰ জোখেৰে এচামুচ পাঁচফোৰণ। সেই চামুচৰ জোখেৰেই দিছোঁ মই এচামুচ জনি বা আজৱাইন। এতিয়া মই দিম ডাঙৰ চামুচেৰে এচামুচ গোটা জিৰা। আৰু এয়া 1/4 কাপ জোখৰ দিছোঁ মই এয়া গোটা ধনিয়া। ধনিয়াটো অকণ বেছি হ'লে ভাল লাগে। এতিয়া এইখিনি মই অলপ ভাজিম। ৰংটো যেতিয়া অকণ অকণ সলনি হ'বলৈ ল'ব তেতিয়ালৈকে মই ভাজিম আৰু সৰিয়হবোৰ লাহে লাহে ফুটিব ল'ব। তেতিয়া জানিব যে আমাৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া এয়া মই শুকান জলকীয়াখিনি অকণমান গৰম হৈ থাকোঁতে মিক্সিত আধা খুন্দা কৰি ল'ম। সাধাৰণতে শুকান জলকীয়াটো চিলি ফ্লেক্স টাইপত ৰাখিব লাগে। এয়া চাওক মই কেনেদৰে আধা খুন্দা কৰি ল'লোঁ। আৰু এতিয়া মই বাকী গোটা মছলাখিনিও মিক্সিত আধা খুন্দা কৰি ল'ম। এয়া এইদৰে মই আধা খুন্দা কৰি লৈছোঁ। এতিয়া মই জলফাইখিনি ৰ'দৰ পৰা আনিলোঁ। পানীটো নাছিলেই বাৰু, তথাপিও অকণমান ৰ'দত দি দিলোঁ। আৰু এয়া চাওক কি ধুনীয়াকৈ হাতেৰে অকণমান পিটিকি দিওঁতে এয়া গুৰি হৈ গৈছে। বেছি গুৰি কৰিব নালাগে, মাত্ৰ হাতেৰে লাহে লাহে পিটিকি গ'লে হ'ল। আৰু যিহেতু মই এদিনতে খাব পৰা আচাৰ প্ৰস্তুত কৰিছোঁ, সেইবাবে মই জলফাইখিনি এনেকৈ পিটিকি বনাম। তেতিয়া কি হ'ব, মছলাখিনি ভালদৰে জলফাইত সোমাই যাব। এতিয়া এয়া মই ডাঙৰ কাপৰ জোখেৰে 2 কাপ দি দিছোঁ মিঠাতেল। এইখিনি মই এতিয়া গৰম হ'বলৈ দিম। আৰু যেতিয়া গৰম হ'ব তাত মই প্ৰথমতে দি দিম গোটা পাঁচফোৰণ 2 চামুচ। গোটা পাঁচফোৰণ তেলত দিলে খুব ধুনীয়া গোন্ধ এটা ওলাই আচাৰৰ। আৰু এয়া দি দিছোঁ মই এচামুচ চেনি। চেনি মই কিয় দিওঁ জানেনে, গৰম তেলত চেনি এচামুচ দি দিয়াৰ লগে লগে খাবলৈ অধিক সোৱাদ লগাৰ লগতে কালাৰটো খুব ধুনীয়া হৈ পৰে। আৰু এয়া মই দি দিলোঁ পিটিকি থকা জলফাইখিনি। আৰু এতিয়া মই দি দিম 1 টিস্পুন হালধি, 1 টেবুল স্পুন কাশ্মীৰী মিৰ্চ,
তাৰপিছত দিছোঁ এয়া 1/4 কাপ কি দিছোঁ আপোনালোকে গেছ কৰক মই কৈ আছোঁ বাৰু পিছত আপোনালোকক আৰু এয়া মই সোৱাদ অনুপাতে দিছোঁ নিমখ পিছত মোৰ নিমখ আকৌ লাগিব পাৰে তেতিয়া মই আকৌ দিম কাৰণ টেঙাত নিমখ অকণ বেছিয়ে লাগে আৰু এয়া দি দিছোঁ মই মছলা শুকান মছলা যিখিনি মই মিক্সিত গুড়ি কৰি থৈছিলোঁ আৰু এয়া শেষত দি দিলোঁ মই আদা খুন্দা শুকান জলকীয়াখিনি এতিয়া মই এইখিনি খুব ভালদৰে লৰাই থাকিম লাহে লাহে আৰু মোৰ ফ্লেমটো একদম কমাই থোৱা আছে এইদৰে লাহে লাহে ফ্লেমটো কমাই দি লৰাই থাকিব লাগে আৰু মছলাৰ লগত মই দিছিলোঁ যিটো আপোনালোকে ক'লা ক'লা দেখিছিলে 1/4 কাপ দিছিলোঁ সেয়া আছিলে ক'লা নিমখ ব্লেক সল্ট আৰু ক'লা নিমখ আচাৰত দিলে খাবলৈ খুবেই সোৱাদ লগা হয় আৰু গুণটো খুব সুন্দৰ হয় এয়া মোৰ আচাৰ প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত দি দিছোঁ আৰু অলপ নিমখটো মই অকণ টেষ্ট কৰি চাইছিলোঁ সোৱাদটো কম পালোঁ সেইবাবে আৰু অলপ দি দিছোঁ আৰু টেঙাত নিমখ বেছি হ'লে বেয়া নালাগে এতিয়া এইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দিম আৰু এয়া মোৰ আচাৰখিনি ঠাণ্ডা হৈ গ'ল তেতিয়া মই এটা ষ্টিলৰ বাটিত এয়া মই আচাৰখিনি বাকি দিছোঁ আৰু এতিয়া মই এয়া দিছোঁ ডাঙৰ কাপেৰে একাপ মিঠাতেল কেঁচা মিঠাতেল আচাৰ দিলে খাবলৈ খুবেই সোৱাদ লগা হয় এতিয়া মোৰ আচাৰখিনি প্ৰায় ঠাণ্ডা হৈ গৈছে মই এতিয়া আইনাৰ বটলত ভৰালোঁ আৰু ইতিমধ্যে আমাৰ ভাতৰ লগত অলপ খোৱা হৈয়ে গৈছে আৰু এইখিনি মই 2-3 দিন ৰ'দাই থাকিম আৰু ৰ'দত দিলে কেতিয়াও ঢাকোন মাৰি নিদিব গাপ লাগি পেলাই ভেঁকুৰ ধৰিব পাৰে আশা কৰোঁ আজি জলফাই আচাৰৰ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পালে বনাই খাব এইবাৰ একদম খুবেই ধুনীয়া লাগে আৰু শেষত যদি ভাল পালে মোৰ ৰেচিপিটো আচাৰৰ তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ ৰেচিপিটো আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন আচাৰৰ ৰেচিপি লৈ গতিকে ছাবস্ক্ৰাইব কৰক আকৌ এটা নতুন টাইপৰ কিবা মই আচাৰৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম ধন্যবাদ ভালে থাকক